নমস্কাৰ সবকে স্বাগতম। আপোনালোকে সবে চাগে নিশ্চয় মোবাইলত এণ্টিভাইৰাছ ইউজ কৰে। কিন্তু এই এণ্টিভাইৰাছ এণ্ড্ৰইড মোবাইলত সঁচাকৈ দৰকাৰ নে? আহক জানো। আমি সদায় নিজৰ মোবাইলত বেলেগ এপছ ডাউনলোড আৰু ইনষ্টল কৰি থৈ দিওঁ প্লে ষ্ট'ৰ বা বেলেগ ৱেবছাইটৰ পৰা। চ' আমি ভাইৰাছ সোমাই যোৱা ভয়তে এণ্টিভাইৰাছ ইনষ্টল কৰি থওঁ। কিন্তু এণ্টিভাইৰাছৰ সঁচাকৈ দৰকাৰ নে? উত্তৰটো হ'ল দৰকাৰ নাই। কথাটো হ'ল দৰকাৰ কিয় নাই? আমি অলপ ডিটেইলছত চালে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো এটা অ'পেন চ'ৰ্চ প্লেটফৰ্ম হয়। মানে চবেই এই এণ্ড্ৰইডছৰ কোডছবোৰ চাব পাৰে, অথবা যিকোনো মানুহে স্পেচিয়েলি হেকাৰ্ছে এই কোডছবোৰৰ উইকনেছ ওলাই তাৰে এগেইনষ্টত ভাইৰাছ বনাই দিব পাৰে আৰু আমাৰ ডেটাবোৰ চুৰ কৰিব পাৰে। কিন্তু এই অ'পেন চ'ৰ্চ প্লেটফৰ্মৰ ফাইদাও আছে। যেনেকৈ মানুহে কিছুমান উইক কোডছ থাকিলে এইটো গুগলক ৰিপৰ্টো কৰি দিব পাৰে। চাব গ'লে হেকাৰ্ছে এইটো বেয়া কামতো ইউজ কৰিব পাৰে আৰু ভাল ডেভেলপাৰে এইটো আৰু ষ্ট্ৰং আৰু ছেফ কৰিব পাৰে সেইটো দেখুৱাবলৈ গুগলক ৰিপৰ্ট কৰিব পাৰে। যদি ভাবি লওক যে হেকাৰে ভাইৰাছ বনাই দিলে, তো ভাল ডেভেলপাৰে সেইটো ভাইৰাছ মানে বাগ বুলি কয়, সেইটো গুগলক ৰিপৰ্ট কৰি দিয়ে আৰু ৰিপৰ্ট কৰাৰ পিছতে গুগলে ফিক্স অথবা ভাল কৰি দিয়ে। তাৰপিছত আমাক এটা নতুন আপডেট মোবাইলত দি দিয়ে, যোনটো আমি এণ্ড্ৰইড ছিকিউৰিটি পেজ বুলি কওঁ। সেইকাৰণে আমি নিজৰ ফোনবিলাক আপডেটছ আহিলে অতি শীঘ্ৰে আপডেট কৰি দিব লাগে, কিয়নো প্ৰত্যেকটা আপডেটছত গুগলে এণ্ড্ৰইড ছিষ্টেমটো বেছি ছেফ বনাই গৈ থাকে যাতে আমাৰ মোবাইলত কোনো ভাইৰাছ এটেক নহওক। গুগলে প্ৰত্যেক মাহতে এই এণ্ড্ৰইড ছিকিউৰিটি পেটছৰ লেটেষ্ট আপডেট পোষ্ট কৰি থাকে। বহুত মোবাইল কোম্পানীয়ে আমাক সেই আপডেটটো গুগলৰ পৰা দি দিয়ে, মাহে দিয়ে। কিন্তু বহুত কোম্পানীয়ে এনেকুৱা আছে যোনে মাহে আপডেটছ নিদিয়ে, 6 মাহ 7 মাহ মূৰেহে দিয়ে। সেইবোৰ কোম্পানী ফোনৰ কাৰণে গুগলে ওলালে গুগল প্লে প্ৰটেক্ট বুলি কোৱা এটা এপ্লিকেশ্যন। এইটো গুগলৰ নিজৰ এণ্টিভাইৰাছ বুলি ক'ব পাৰোঁ আৰু এইটো প্লে ষ্ট'ৰত অলৰেডি ইনষ্টলে হৈ থাকে। এইটো এণ্টিভাইৰাছে সদায় প্লে ষ্ট'ৰৰ প্ৰত্যেকটা এপছটো স্কেন কৰি থাকে আৰু যদি ভাইৰাছ থকাৰ এপ থাকে তেনেহ'লে গুগল প্লে প্ৰটেক্টে সেই এপটো প্লে ষ্ট'ৰৰ পৰা উলিয়াই দিয়ে। আৰু যদি আপুনি ভুলতে ইনষ্টলো কৰিলে আগতেই, আপোনালৈ এটা ন'টিফিকেশ্যন আহি যাব যে আনইনষ্টল কৰক। কিন্তু আপুনি যদি এপছ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড নকৰি বেলেগ ৱেবছাইটৰ পৰা কৰে, তেতিয়া এইটো কাম নিদিব। সেইকাৰণে গুগলে সদায় আমাক কয় যে এপ ইনষ্টল কৰিলে অকল প্লে ষ্ট'ৰৰ পৰাহে কৰিব, নহ'লে বাহিৰৰ আনন'ন চ'ৰ্চৰ পৰা নকৰিব। আৰু যদি আপুনি ভুলতে আনন'ন এপ ইনষ্টল কৰে বাহিৰৰ পৰা, তেতিয়া এপটোৱে কি পাৰ্মিশ্যন খুজিছে ভালকৈ গুৰুত্ব দিব। যেনেকৈ যদি কেলকুলেটৰ এপ এটাই ইনষ্টল কৰিলে আৰু এপটোৱে লোকেশ্যন, মেছেজিং এইবোৰৰ পাৰ্মিশ্যন খুজিছে, তেনেহ'লে এইটো এটা ভাইৰাছ এপ হয়, কিয়নো কেলকুলেটৰ লোকেশ্যন বা আমাৰ মেছেজ হিষ্ট্ৰী, ফটোজ, ভিডিঅ'ছ এইবোৰৰ একো লেনা দেনা নাই। দিনে এণ্ড্ৰইডৰ ছিকিউৰিটি বাঢ়ি গৈ আছে। চ' ক'ব গ'লে এপছ অকল প্লে ষ্ট'ৰৰ পৰাহে ডাউনলোড কৰিব, ফোনটো সদায় আপডেট কৰি থাকিব আৰু যদি এইকেইটা ষ্টেপছ ফ'ল' কৰে, কোনো এণ্টিভাইৰাছ এপৰ দৰকাৰ নাই। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।